পকা তোৰ ঘৰত এই ইমান কৰ্দৈ টেঙা ইয়াম্মি সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এইডাল হৈছে কৰ্দৈ টেঙাৰ গছ কৰ্দৈ টেঙা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় সেইকাৰণে কৰ্দৈ টেঙা খাব লাগে এয়া চব কৰ্দৈৰ ওপৰত ইমান সাৰা আমৰলি পৰুৱা ঘৰ বনাই আছে মামাই আমাক কৰ্দৈ টেঙা চিঙি দি আছে আৰু বহুত পকা পকা কৰ্দৈ টেঙা লাগি আছে গছত কৰ্দৈ টেঙাৰ বহুত উপকাৰী গুণ আছে দে সেইকাৰণে সকলোৱে কৰ্দৈ টেঙা খাব আমাৰ হাৰ্টৰ কাৰণেও ভাল এয়া আমাৰ সব ঘৰৰ পুখুৰীৰ মাছ টেষ্টি কৰ্দৈ টেঙাৰ আঞ্জা বনাই আছে কৰ্দৈ টেঙাৰ জুচ বনাইও খাব পাৰি আচাৰ বনাইও খাব পাৰি আমি এতিয়া এনজয় কৰি খাম আপোনালোকেও বনাব আৰু এনজয় কৰি খাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক বহুত বহুত মৰম দিব আজিলৈ বাই বাই এনজয়